শোণিতপুৰ সংসদীয় সমষ্টিত আজি প্ৰথম পৰ্যায়ত সুকলমে ভোটগ্ৰহণ সম্পন্ন হয়। ঢেকীয়াজুলি আৰু বৰজলা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটাৰ ৰাইজে শাৰী পাতি ভোটদান কৰে। ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, অগপৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু অগপৰ উপসভাপতি প্ৰেম শৰ্মাই ভোটদান কৰে। পষেকীয়া জনমত ডিজিটেলৰ বিশেষ প্ৰতিবেদন। এইটো কেন্দ্ৰত আছে, সেইকাৰণে মই ইয়াত ভোট দিবলৈ আহিছোঁ। ভোট দিলোঁ এতিয়া প্ৰায় শেষেই আহিলোঁ। ক'ম যে নিজৰ ভোটটো দিব লাগে আৰু কাক ভোট দিব সেইটো তেওঁলোকৰ কথা। তেখেতসকলে যাক ভোট দিবলৈ ভাবে তেখেতসকলে দিব পাৰে। সেইটো গণতন্ত্ৰ নাই, ঠিকেই আছে। চব ৰাইজে উৎসাহী নহ'লে তোমাৰ ইমান মানুহ নাহিলেহেঁতেন ভোট দিবলৈ। উৎসাহিত আছেই, কাৰণ এইখন আমাৰ গণতন্ত্ৰ আৰু গণতন্ত্ৰত আমি ৰজাক বাচিব লাগে আৰু সেইটো ৰাইজে জানে, সেইকাৰণে আহিছে। ৬৫ নম্বৰ বৰচলা সমষ্টিৰ মাজুলী চেণ্টাৰত ভোটগ্ৰহণ কেন্দ্ৰত যিজন মোৰ মানে নিজৰ নেটিভ প্লেচ বুলি কয়, জন্মস্থান, তাত মই ভোট দান কৰিছোঁ। ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী, ইয়াত বিপুল ভোটত ইয়াত চবচে বেছি ভোট ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী পাইছে। এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ইয়াত এই তেজপুৰ শোণিতপুৰ লোকসভাৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সবল মিত্ৰজোঁটৰ NDA চৰকাৰ গঠন হ'ব আৰু আমাৰ বিভিন্ন সমস্যা সমাধান হ'ব। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস দিছে। তেওঁ বৰচলা সমষ্টিৰ গৌৰৱাত যোৱা 14 তাৰিখে আহি বিশাল সভা আয়োজন কৰিছিল আৰু এই সভাতে তেখেত বিভিন্ন প্ৰতিশ্ৰুতি দিছে। হালিচ থানাৰ পৰা গুটিপোটালৈকে ৰাস্তা হ'ব আৰু এই অঞ্চলৰ বিভিন্ন সমস্যা তেখেতে সমাধান কৰিব। আজিৰ দিনটো আটাইতকৈ শক্তিশালী দিন, গৌৰৱৰ দিন আৰু এগৰাকী ভাৰতীয় হিচাপে নিজে নিজৰ ভোটদান কৰিবলৈ পাই মই সঁচাকৈ গৰ্বিত। এখন বিকশিত ভাৰতৰ বাবে, এখন সমৃদ্ধিশালী ভাৰতৰ বাবে, এখন গতিশীল অসমৰ বাবে আমি আমাৰ ভোটদান কৰিলোঁ। দেশৰ জনসাধাৰণে যিদৰে সিদ্ধান্ত লৈছে উন্নয়ন বিকাশৰ সৈতে সহযোগ কৰিব, ঠিক সেইদৰে অসমতো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সবল নেতৃত্ব আৰু ৰূপান্তৰৰ যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগীত ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণ আকৰ্ষিত হৈছে আৰু জনসাধাৰণে স্বতঃস্ফূৰ্ত মনেৰে নিজৰ ভোটদান কৰিবলৈ ওলাই অহাটো পৰিলক্ষিত হৈছে আৰু সেই দিশৰ পৰা আমি ভাবোঁ যে গণতন্ত্ৰ সফল হৈছে। আৰম্ভণিৰ পৰা সকলোকে আহ্বান জনাই আহিছোঁ, মোৰ ভোট মোৰ গৌৰৱ। যিদৰে মোৰ বুথ মোৰ গৌৰৱ, নিজৰ নিজৰ মূল্যৱান ভোটটো দিয়াটো প্ৰতিজন নাগৰিকৰে এটা দায়িত্ব আৰু কৰ্তব্য। ৰাষ্ট্ৰই নাগৰিকক যিবিলাক সা সুবিধা দিছে, নিৰাপত্তা দিছে, মৰ্যাদা দিছে আৰু বৰ্তমানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ বিশ্ববাসীৰ ওচৰত ভাৰতবৰ্ষক আগবঢ়াই নিয়াৰ কাৰণে যিটো সবকা বিকাশ, সবকা সহযোগ আৰু সবকা প্ৰয়াস, এই যিটো নীতি, এই নীতিৰ সৈতে সকলো একাত্ম হৈ পৰিছে আৰু মই সকলোকে আহ্বান জনাম, আপুনি আপোনাৰ অধিকাৰ সাব্যস্ত কৰক।